বন্ধুসকল, আজি আমি আহি আছোঁ মানে কি হ'ল, অসমৰ সৰ্ববৃহৎ বগৰী গছ চাবলৈ। অসমৰ সৰ্ববৃহৎ বহুত 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 বগৰী, অসমৰ সৰ্ববৃহৎ বগৰী গছ আছে। তাত বিভিন্ন ধৰণৰ বগৰী পাব। তাকে আমি বগৰীৰ সন্ধানত গৈ আছোঁ, বগৰী আনিবলৈ গৈ আছোঁ। আপোনালোকক নিশ্চয় বগৰী কিমান বগৰী কিমান বগৰী বগৰী আমি বগৰী বগৰী আৰম্ভ কৰিম এতিয়া। বগৰী বগৰী আমি বগৰী বগৰী অসমৰ সৰ্ববৃহৎ বগৰী বগৰী আমি বগৰী বগৰী যাওঁ। কিমান ধুনীয়া আৰু এটা খাই যাওঁ। It's a boss. We are trying to work. We can go with him. Good. I'm going to this. Come on, what do you have to do? আহিব ইয়াত বগৰী পাই খাবলৈ। অসমৰ সৰ্ববৃহৎ বগৰী ইয়াত আছে ধৰণৰ ঘাট। আহিব ইয়াত, মন পচন্দৰ আপোনালোকে বগৰী পাব। লৈ যাব, আচাৰ বনাব, খাব পাৰিব মন পচন্দৰ। লগতে কিন্তু নিমখ জলকীয়া আনিব নাপাহৰিব কিন্তু দেই। আমি কিন্তু আনিবলৈ পাহৰি গ'লোঁ। আপোনালোকে নিমখ জলকীয়া আনিব নাপাহৰিব। লগত সোণনা এটা লগত লৈ আহিব, ধুনীয়াকৈ খাব পাৰিব মন পচন্দৰে। আৰু লগতে বস্ত্ৰ ভৰাই লৈ যাব পাৰিব। একো নহয়, আহিব। আমাৰ কেতিয়াবা হৈছে বৰ্তমান এতিয়া আৰু বস্তু আমি ভৰাম এতিয়া লাহে লাহে। Let's go. Hey, Pop. Hey, देखिए सब
কেইটামান খালে কিন্তু আমাৰ এটা ডাঙৰ ভুল কাম হ'ল আমি নিমখ জলকীয়া আনিবলৈ পাহৰি থাকিলোঁ ওচৰত মানুহ নাই তেনেকৈ মানুহ আৰু ইয়াৰ পৰা মানুহ ঘৰলৈ গ'লে অকণমান দূৰ হয় কিবানাৰী ঘাটৰ হয় ইয়াতে আপোনাৰ কি হয় পানী হয় বাৰিষা পানী হয় নদীৰ পানী সোমায় ইয়াত বগৰী প্ৰত্যেক বছৰে ইয়াত বগৰী দেখিছে যে ইয়াত পানী তলত থাকে এইবিলাক কিন্তু কি হয় তেওঁলোক গছ গছজোপা নমৰে জোপালৈ যাওঁ বোলো তেনেকৈ আপোনাৰ ইয়াৰ ছোৱালীবিলাকো কিমান সুন্দৰ আপোনালোক আহিব ইয়াত আপোনালোকে এবাৰ আহি চাই যাব অসমৰ সৰ্ববৃহৎ জীৱানেৰী চাব জীৱানেৰী ঘাটৰ বগৰী চাই লওক